নাম হ'ল চুবনঘাটা স্কুল। ইয়াত 540 জন ছাত্ৰ ছাত্ৰীয়ে আজিৰ পৰা গুণোৎসৱত অংশগ্ৰহণ ল'ব আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি ভাল আশা ভাল ফলাফল কামনা কৰিছোঁ আৰু আমি অতি কমে এই গ্ৰেডটো আশা কৰিছোঁ। ছাত্ৰ অনুপাতে আমাৰ আচলতে শিক্ষকৰ যোনটো ছাত্ৰ আৰু শিক্ষকৰ অনুপাত সেইমতে আমাৰ কম আছে। আমাৰ বহুত পোষ্ট এতিয়া ভেকেণ্ট হৈ আছে। এই ভেকেণ্ট পোষ্টবিলাক আমি পোৱা নাই। আমাৰ ছায়েন্স আৰু মেথছৰ শিক্ষকৰ বিশেষভাৱে অভাৱ। আমাৰ মাত্ৰ এতিয়া বড়ো মিডিয়ামৰ এজনে ছায়েন্সৰ শিক্ষক আছে, এছামিছ মিডিয়ামৰ আৰু এজন আছে, কিন্তু তেওঁ এতিয়া BEdত আছে। গতিকে আমাৰ ছায়েন্স আৰু মেথছৰ শিক্ষক আমাৰ চুবনঘাটা স্কুলত বিশেষভাৱে প্ৰয়োজন। বৰ্তমান আমাৰ 21 জন শিক্ষক আছে, কিন্তু ষ্টুডেণ্ট আমাৰ এনেই ক্লাছ 6টো যেতিয়া এতিয়া হেৰিত গুচি গৈছে, LPত গুচি গৈছে। গতিকে আমাৰ ষ্টুডেণ্ট প্ৰায় 700 মান ষ্টুডেণ্ট আছে। ছাত্ৰ অনুপাতে আমাৰ পৰ্যাপ্ত শিক্ষকৰ অভাৱ আছে, যিহেতু আমাৰ ভেকেণ্ট পোষ্টবিলাক ফিল আপ হোৱা নাই। ভেকেণ্ট পোষ্ট ফিল আপ হ'লেহে আমাৰ কি মানে এই ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত এইটো ফিল আপ হ'ব। ক্লাছৰো আচলতে আমাৰ প্ৰত্যেকটো ক্লাছতে বিশেষকৈ 9ত আমাৰ 100 জনকৈ ষ্টুডেণ্ট আছে, কিন্তু সেই ক্লাছৰ মানে শ্ৰেণীকোঠাৰ অভাৱত আমি এটা ক্লাছতে 100 জন ছাত্ৰলৈকে ক্লাছ কৰিব লাগিব। এইটোতো অসম্ভৱ। আচলতে 100 জন ছাত্ৰ ছাত্ৰীক আমি ক্লাছ কৰিব নোৱাৰোঁ। আমি মেক্সিমাম 40 জন কৰিব পাৰোঁ। আৰু যিহেতু আমাৰ শিক্ষকৰ অভাৱ আৰু দ্বিতীয়তে আমাৰ ক্লাছৰুমৰ অভাৱ, এই ক্লাছৰুমৰ অভাৱত আমি ছেকশ্যন কৰিব পৰা নাই ক্লাছবিলাক। আচলতে আমাৰ 10টা প্ৰায় আমাৰ 18-20টামান ক্লাছ হৈ যায়, মানে 80 জন 70 জন এনেকৈ আমাৰ ষ্টুডেণ্ট আছে। গতিকে আমাৰ প্ৰত্যেকটো ক্লাছতে আমি ছেকশ্যন কৰিব লাগে, কিন্তু আমাৰ শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে আমি এইটো কৰিব পৰা নাই। এই ক্ষেত্ৰত মই চৰকাৰক অনুৰোধ জনাম যাতে আমাক শ্ৰেণীকোঠা সোনকালে বনাই দিয়ে আৰু যিকেইটা পোষ্ট আমাৰ ভেকেণ্ট হৈ আছে সেই ভেকেণ্ট পোষ্টবিলাক ফিল আপ কৰি দিয়ে। তেতিয়াহ'লে আমাৰ নিশ্চয় স্কুলৰ যিবিলাক ক্লাছবিলাক ভাল হ'ব আৰু আমি শ্ৰেণী মানে ভালকৈ আমি শ্ৰেণীবিলাক আগবঢ়াই লৈ যাব পাৰিম, ক্লাছবিলাক আগবঢ়াই লৈ যাব পাৰিম আৰু ছাত্ৰ যিমানখিনি থাকিব লাগে এটা শ্ৰেণীত তেনেকৈ আমি সেই অনুপাতত আমি ক্লাছ কৰিব পাৰোঁ। আজিৰ পৰা আমাৰ গুণোৎসৱ আমাৰ স্কুলটো আৰম্ভ হ'ব, কিন্তু কথা হ'ল চৰকাৰে গুণোৎসৱ পাতিছে হয়, কিন্তু আমাৰ স্কুলত বহুত অভাৱ আছে। শিক্ষকৰ অভাৱ, বিল্ডিঙৰ অভাৱ, তেনেকৈ বহুত অভাৱ আছে। কিন্তু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইমান বেছি, এই বৰ্তমানলৈ 700 এনৰলমেণ্ট হয় আমাৰ। গতিকে ইমানবোৰ ল'ৰা ছোৱালীৰ কাৰণে মানে যিটো অভাৱ, বিল্ডিঙৰ অভাৱ, ডেস্ক বেঞ্চৰ অভাৱ, ৰুমৰ অভাৱ, শিক্ষকৰ অভাৱ, বহুত অভাৱ আছে। শিক্ষক আমাৰ ৰিটায়াৰ হৈ গৈ আছে, কিন্তু নতুনকৈ আমি মানে নিযুক্তি হোৱা নাই। চৰকাৰৰ ফালৰ পৰাও যিহেতু নিযুক্তি দিয়া নাই, সেইকাৰণে আমাৰ শিক্ষকৰ অভাৱ যথেষ্ট। আৰু 700 ল'ৰা ছোৱালীক এতিয়া যিকেইজন শিক্ষক আছে মানে মেইনটেইন কৰিব নোৱাৰে। এজন শিক্ষকে 2-3টা ক্লাছলৈকে মানে ক্লাছ কৰিব লগা হয়। গতিকে সেই ফালৰ পৰা আমাৰ গুণোৎসৱৰ যিটো ফলাফল বা আমি সুফল পাম না নাপাম সেইটো আমাৰ সন্দেহ। বহুত ছাত্ৰ ছাত্ৰী মানে ইয়াত এই মানে ৰুমৰ অভাৱৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মানে ভালকৈ বহি পেলাই ক্লাছ কৰিব নোৱাৰে, থিয় হৈ ক্লাছ কৰিব লগা হয়। গতিকে সেই ফালৰ পৰা মোৰ চৰকাৰৰ ওচৰত অনুৰোধ, যিহেতু গুণোৎসৱ পাতিছে আৰু এই গুণোৎসৱৰ যোগেদিয়ে বিদ্যালয়বিলাকৰ স্কুলবিলাকৰ যিহেতু গুণগত মানদণ্ডটো যিহেতু নিৰ্ণয় কৰিব, গতিকে মই পৰিচালনা SMDC পৰিচালনা সমিতিৰ প্ৰেচিডেণ্ট হিচাপে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল, আমাৰ স্কুলৰ অভাৱ যিবিলাক আন্তঃগাঁথনিৰ কাম এইবিলাক যাতে সুকলমে চৰকাৰে কৰি দিয়ে, এইটোৱে মোৰ কামনা। আৰু আমাৰ গুণোৎসৱৰ ফলাফলটো কি হয়
এইটো আজি ক'ব নোৱাৰোঁ। नोंथांमोनहा जेनेम एनएम नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।